কবিতাৰ শিৰোনাম আইৰ জুইশাল। কবি জুলি মৰাণ গগৈ। পাঠ ঋতুৰাজ। শীতৰ সেমেকা ৰাতি আইৰ জুইশালখনত বহি পিতাই হুমুনিয়াহ কাঢ়িছে। সকলো থকাৰ পিছতো আই জুইশালখনত বহি পিতায়ে অকলশৰীয়া অনুভৱ কৰিছে। আই অচিনাকি পৃথিৱীলৈ যোৱাৰ পিছত শীতৰ ৰাতি জুইৰ কাষত পিতাই আজি প্ৰথম বহিছে। পুৱাতে উঠি আই পিতাই একেলগে জুইৰ কাষত ৰঙা চাহৰ জুতি লৈছিল। ধোঁৱা চাঙৰ পৰা পকা কল নমাই আয়ে নাতিকেইটাক দিছিল। মিঠা আলু কাঠ আলু পুৰি সকলোকে খাবলৈ মাতিছিল। আজি পিতাইৰ চাগে আইলৈ বৰ মনত পৰিছে। আজি আই নাই, সকলো একেই আছে, কিন্তু মনটোহে কিবা গধুৰ বেজাৰে হেঁচা মাৰিছে। বুজাব নোৱাৰা অনুভৱে খুলি খুলি খাইছে। আই গুলপীয়া মুখখনে ৰঙা বগা হাতখনে মোক বৰ আমনি কৰিছে। আইৰ মিচিকীয়া হাঁহিটি এবাৰ চাবলৈ বৰ মন গৈছে। জুইৰ কাষত আই কোলাত শুবলৈ, জুইৰ ৰুম ল'বলৈ বৰ মন গৈছে। জুইশালখন একেই আছে, কিন্তু আইহে নাই।